নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পৰিচয় বৰুৱা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বাইদেউ এগৰাকীৰ বিয়া খাবলৈ আহিছোঁ। আজি মূৰত তেল দিয়া। মূৰত তেল দিয়াত কি হয়, কাক লগ পাওঁ, কেনেকৈ উপভোগ কৰোঁ, আপোনালোকৰ মাজত কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই যাব আৰু কেনেকুৱা হয় কমেণ্ট বক্সত জনাব। জল খুজিব হ'ব তাৰ মাজতে এই তলপ ভৰাই দে তলেদি ভৰাই দে তাকিডালৰ তলে দাঙি পানী দিবলৈ জেগা দিকে হ'লে আগতে জিগটো চাফা কৰি থোৱা হ'লে তিনিবাৰ কাট তিনি লাষ্টৰ বাৰ ভৰ্তি কৰি দিবি দুপাক হৈছে আৰু পাক দিব লাগিব ইটো পাক কইনা দিয়া দুলনি আগলৈ যোৱা পাতখিলা ওচৰলৈ টানি লোৱা খেয়া জমুঠিটো দিয়া লবি ওচৰলৈ টানি লোৱা তেল দিব লাগিব মস্ত
এতিয়া ছোৱালী পাতিত বহাব। ভণ্টি হ'লে চা ভিডিঅ' কৰিছে দেখোন ভণ্টি কিবা এটা কৰে বা চুম আমি কপিম নে কৰি দেই বহুত দিনৰ মন লগ পাইছো ভণ্টি এয়া ভায়েকৰ সহায় জুইছে
এইফালে হৰাই আনিছে ক'ৰপৰা আহিছে বাৰু
আৰু এতিয়া আমি মূৰত তেল দিয়াৰ পৰা আহি ঘৰ সোমাইছোহি। কাইলৈ বৰ বিয়া কিছু দৃশ্যাংশ আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিম, আৰু কিমান দূৰ সম্ভৱ হয় নাজানো, আৰু দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই যাব ভিডিঅ'সমূহ।